নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আহিছো গীতানগৰত থকা নামঘৰলৈ বুলি। আমি যেহেতু আগতে গীতানগৰত আছিলো, ভাদ মাহ বুলি আহিলো। যেহেতু ভাদ মাহত নামঘৰলৈ বুলি এপাক নাহিলে মনটো ভালেই নালাগে। এবাৰ ঘৰত যোৱা হোৱা নাই তেনেকৈ, তো আমি এতিয়া নুনমাটিত থাকোঁ। তো আগতে গীতানগৰত আছিলোঁ, এতিয়া সেইকাৰণে গীতানগৰত থকা নামঘৰলৈ আহিলোঁ। এয়া আহিয়ে মাইক নাম দিব দিলে। আগতেও মায়ে আহে সদায়, ৰুমত থাকোঁতে নামঘৰলৈ সদায় আহিছিলে। ৰুমৰ একে কাষতে নামঘৰ ভাগ আছিলে। মাইক অহাৰ পিছতে লগালগ ক'লে নাম দিয়ক। তো মায়ে আজি দুটা নামেই দিলে বাৰু। এয়া শুনকচোন অকণমান মায়ে দিয়া নামটো। ইয়াতে মায়ে ধুনীয়াকৈ নাম দি আছে। ল'ৰাই খুব ফূৰ্তি পাইছে, যিহেতু নামঘৰলৈ গৈ সৰুৰ পৰাই ভাল পায়। ইয়াতে চাওকচোন মাইকী মানুহে কিমান ধুনীয়াকৈ নেগেৰা বজায়, দবাও বজায়। দবাটো ভিডিঅ' কৰা নহ'ল। এই সৰু ল'ৰাক দেখিছেনে? ই সদায় নামঘৰলৈ আহে আৰু তাল বজায়, চব বজাব পাৰে, নেগেৰাও বজাব পাৰে।